আনিছেহি চাহ খোৱা বাতিখিনি ধুই আনিছে আমাৰ ভণ্টিজনী তাৰপিছত পিটিকিটা জনী এইজন আমাৰ সৰু খুৰা এইফালে চাই দে নাৰী মোচা খুৰা দেই হাঁহ চাফা কৰি আছে আমাৰ খুৰাই পুৰা একেবাৰে নাৰী মোচা খুৰা এইকেইটা তিনিটা লগ পাই পুৰা খেলি আছে ককায়েক পায়েক ভায়েক ন বিবেক চাওঁ মুখখন এইফালে আমাৰ ভণ্টিজনীয়ে কোমোৰা কাটাৰ ষ্টাইল হাঁহৰ লগত খাবলৈ পুৰা কোমোৰা কাটি আছে ইয়াত খালি আন্ধাৰ ৰুমটো কাৰেণ্ট নাই ডাঙৰ ডাঙৰকৈ ডখৰকৈ হাঁহৰ মাংসৰ লগত কাটিব আৰু পুৰা এইফালে আমাৰ ডাঙৰ ককাইদেউ আৰু খুৰাই হাঁহ চাফা কৰি হৈ গ'ল এইফালে আমাৰ ভাই বোৱাৰীজনীয়ে হাঁহৰ পেটু বনাবলৈ পুৰা লাগিছে দেনা ঠেং পেটু এই বনাই আছে আৰু পুৰা হ'ব আৰু তাৰপিছত হাঁহ মাংসখিনি বনাম কি ওলাইছা এইবিলাক এইখিনি হাঁহৰ মাংস চীনা হাঁহৰ 2 কেজিমান ওলাইছে পাই ন 2 কেজি ওলাইছে আৰু এইফালে কেৰাহী পাতি থৈ দিছোঁ আৰু এইফালে হাঁহৰ পেটু আৰু ঠেংকেইটা কি কৈছে মজা প্লেট এখনলৈ ওলাই আছে কি কৰি খাব জানো ঠিক নাই পানীৰ লগত খাব এয়া ঘৰৰ অৱস্থা যেতিয়া শিল বৰষুণ পৰিছিলে পুৰা টিং ফুটাই দিছে তৰাই দেখয় ঘৰ তৰা দেখয় ঘৰ হৈ আছে পুৰা বৰষুণ পৰিলে পুৰা পানী পৰে পাকঘৰৰ অৱস্থা নোহোৱা হৈ যায় এইফালে মাংস বনাব লৈছে আমাৰ বাইদেউজনী এয়া পিঁয়াজ তেজপাত দি দিলে তেজপাত পিঁয়াজ দিলোঁ আৰু এয়া মাংসখিনি পুৰা বনাবলৈ লগাই দিছে আলহী খাব আহিলেও বোৱাৰীজনী বহুত আলচিয়া বনাবলৈ মাংস লগাই দিছে বনাই বনাই খাই যাব লাগিব আৰু ন বনাই খুৱাই থৈ যাওঁ বাৰু আহিলেও বনাবলৈ ভাল লাগে মাংসখিনি দিলে হাঁহৰ মাংস চীনা হাঁহৰ বহুত তেল হৈছে কিন্তু এয়া হালধি দি দিছোঁ আহিলে পুৰা কামত লগাই দিয়ে আকৌ আৰু কৰিব ভালে লাগে আলচি লাগে ঘৰত আহিলে হ'লেও আৰু উপায় নাই আৰু বনাবলগীয়া হৈ যায় নিমখ হালধি দিয়া হৈ গ'ল তাৰপিছত এয়া ৰচুন আদা এইবিলাক পিছত দিম ধুনীয়াকৈ লৰাই মেলি হৈ গ'ল এতিয়া ঢাকন মাৰি দিছে ভালকৈ বহি থাক তই খাবি নহয় আন্ধাৰ ৰুমটো নাই গাখীৰ চাহ নাখাবি গাখীৰ চাহ খাব